আজি পৰিয়ালৰ লগত সদিহে মুক্তিপ্ৰাপ্ত নতুন অসমীয়া চলচ্চিত্ৰ শ্ৰী ৰঘুপতি দৰ্শনৰ কাৰণে ছবিগৃহলৈ যাবলৈ সাজু হৈছোঁ। আহকচোন মোৰ সংগী আপোনালোকো হওক। এনেকৈ ঈশ্বৰৰ নাম লৈ গাড়ীত বহি আমি আগবাঢ়ি গ'লোঁ মৰিগাঁৱৰ অভিমুখে। মোৰ ঘৰৰ পৰা ঠিক পশ্চিমত অৱস্থিত মৰিগাঁও টাউন, তাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। এই গৰমক নেওচি আমাৰ যাত্ৰাক জীপাল কৰি তোলা সেউজীয়া পৰিৱেশটোৱেও যেন গৰমত এজাক বৰষুণৰ অপেক্ষা কৰি আছে। প্ৰকৃতিয়ে হয়তো মোৰ কথাবোৰ শুনা পালে, এয়া বৰষুণ আৰম্ভ হৈছে আৰু আমিও অধীৰ আগ্ৰহেৰে আমাৰ লক্ষ্যস্থানৰ প্ৰতি যাত্ৰা কৰি আছোঁ। এনেকৈ আমিও মৰিগাঁও কলেজৰ সন্মুখেৰে পাৰ হৈ গৈ মৰিগাঁও টাউনত প্ৰৱেশ কৰিলোঁ। আৰু সদূৰ শেষত আমি উপস্থিত হ'লোহি একেবাৰে লাষ্টৰ টাৰ্ণিংটোত, য'ত আমাৰ অপেক্ষাৰ অন্ত আছে। সদূৰ শেষত আমি উপস্থিত হ'লোহি সেই ডাঙৰ পোষ্টাৰখনৰ সন্মুখত। ৰাইজৰ বিপুল সমাগম দেখিবলৈ পোৱা গৈছে। ভিতৰে বাহিৰে যথেষ্ট ভিৰৰ পৰিলক্ষিত হৈছে। এনে পৰিৱেশে নিশ্চয়কৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ কাৰণে আশাৰ সঞ্জীৱনী। সন্মুখতে খাৰা হৈ থকা দাদাজনে টিকেট চেক কৰিলে আৰু সুধিলে মোৰ লগত অহা মানুহকেইজনকো মই এনেদৰে চিনাকি কৰি দিলোঁ। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী দক্ষ অভিনেতা হয় ৰবি শৰ্মা। বিশিষ্ট অভিনয়েৰে সমৃদ্ধ শ্ৰী ৰঘুপতি চিনেমাখনে ইতিমধ্যে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে। এনে পৰিৱেশে নিশ্চয়কৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ কাৰণে আশাৰ সঞ্জীৱনী। এইখন স্বৰচিত অসমীয়া ছবি দৰ্শন কৰিবলৈ আহকচোন এখোজ দুখোজকৈ চিৰিৰে ভিতৰলৈ যাওঁ। ৰাইজক এখন উন্নত মানৰ অসমীয়া কথাছবি উপহাৰ দিয়াৰ কাৰণে চিনেমাখনত জড়িত হৈ থকা প্ৰতিজন কলা কৌশলীক আন্তৰিক ধন্যবাদ। শ্ৰী ৰঘুপতিত থকা সংলাপ, ৰোমাঞ্চ, কাহিনী, একশ্যন আদি সকলোবোৰে অতি মনোমোহা। মোৰ নিজৰ এক্সপিৰিয়েঞ্চত ভাল লাগিলে ছবিখন। আপোনালোকেও চাওক, আহক, এখন ভাল ছবি।
অনাগত সময়ত শ্ৰী ৰঘুপতিৰ দৰে উন্নত মানদণ্ডৰ ছবি নিশ্চয়ভাৱে অসমীয়া কথাছবি জগতক আৰু অধিক শক্তিশালী কৰি তুলিব, তাৰে কামনা কৰি ধন্যবাদ। ৰঘুপতি চাই কেনেকুৱা পালা এতিয়া? বৰ সুন্দৰ ছবি, খুব আনন্দিত হ'লোঁ চাই। ৰবি শৰ্মা ছাৰ আৰু তেওঁ পুৰা টিমৰ সুন্দৰ এক মানে অভিনয় চাই খুব ভাল লাগিল। বহুত সুন্দৰ ছবি। আপোনালোকো চাব আহিব, নিশ্চয় আনন্দিত হ'ব। বহুত সুন্দৰ ছবি, এক নম্বৰ ছবি।